বন্ধুসকল, আজি মই আপোনালোকক পৃথিৱীৰ 5 আজব পুল দেখাব গৈ আছোঁ, যাক দেখাত বহুত ধুনীয়া লাগে, কিন্তু ইয়াত যোৱা সকলোৰে কথা নহয়। ইয়াত যোৱাটো দূৰৰে কথা, ইয়াক দেখাৰ পিছতে আপোনাৰ হৃদয় কঁপিব ধৰিব। কয় যে ভয়ৰ এটা বেলেগ মজা আছে, আৰু মজা লোৱাৰ কাৰণে মানুহে এই ভয়ানক চুইমিং পুলত গৈ থাকে। এই ঠাই ভয় কৰা মানুহৰ কাৰণে নহয়। হয়, ইয়াত বহুত ভয় কৰা মানুহৰ মৃত্যু হৈছে। তেন্তে এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে নিশ্চয় চাব। নাম্বাৰ 1, ইনফিনিটি পুল। বন্ধুসকল, এই চুইমিং পুলক ইউকেৰ লণ্ডন স্কাইৰ ওপৰত বনোৱা হৈছে। এই বিল্ডিঙৰ টপ ফ্ল'ৰত পানীৰ বাহিৰে আন অলপো ঠাই নাই। এই পুল 360 ডিগ্ৰী ইনফিনিটি পুল হয়। এই পুলত যোৱাৰ কাৰণে ৰাস্তা ছাইডেৰে নহয়, পুলৰ তলেৰে হয়। এই চুইমিং পুলৰ চাৰিওফালে কালাৰফুল লাইট আছে, যাৰ বাবে ৰাতি আৰু ধুনীয়া লাগে। ইয়াত গা ধুই গোটেই চহৰক দেখা কোনো জান্নাততকৈ কম নহয়। নাম্বাৰ 2, ARC গ্লাছ বটন পুল। বন্ধুসকল, 200 ফুট ওপৰত বনোৱা এই পুলে দুটা বিল্ডিং জোৰা লগায়। এই পুল বিল্ডিঙৰ 20 নম্বৰ ফ্ল'ৰত বনোৱা হৈছে। এই পুলক 6 ইঞ্চি ডাঠ এক্ৰিলিক গ্লাছেৰে বনোৱা হৈছে, য'ত চুইমিং কৰাৰ সময়ত আপুনি তলৰ ৰাস্তাৰ নাজাৰা দেখিব পাব। ইয়াত চুইমিং কৰোঁতে এনেকুৱা লাগিব যে আপুনি বায়ুত উৰি আছে। 200 ফুট ওপৰৰ পৰা তলপিনে চাই চুইমিং কৰাটো সকলোৰে বাবে সহজ নহয়। নাম্বাৰ 3, টাইগাৰ আইলেণ্ড পুল। বন্ধুসকল, আপুনি কেতিয়াবা মানুহক বাঘৰ লগত চুইমিং কৰা দেখিছেনে? হয়তো দেখা নাই। অষ্ট্ৰেলিয়াৰ এই টাইগাৰ পুলত মানুহৰ লগত বাঘে চুইমিং কৰে। যদি আপুনি বাঘৰ লগত চুইমিং কৰিব বিচাৰে, তেতিয়াহ'লে অষ্ট্ৰেলিয়াৰ এই পাৰ্কত যাব লাগিব। যদি ইয়াত চুইমিং কৰিব বিচাৰে, তেতিয়াহ'লে কাগজত চাইন কৰি লয়, যাতে কিবা বিপদ হ'লেও দায়ী নহয়। সাধাৰণতে ইয়াৰ বাঘে মানুহক একো নকৰে, তথাপিও চাইন লয়, কাৰণ বাঘৰ মন কেতিয়া সলনি হয় কোনো ধৰিব নোৱাৰে। নাম্বাৰ 4, টাইৰল চুইমিং পুল। বন্ধুসকল, এই চুইমিং পুল ইটালীত অৱস্থিত এখন হোটেলৰ ওপৰত বনোৱা হৈছে। 40 ফুট উচ্চতাত থকা এই চুইমিং পুলত গা ধোৱাৰ লগতে প্ৰকৃতিৰ ধুনীয়া দৃশ্য চাব পাৰি। এই চুইমিং পুলটোৰ বাহিৰখিনি দুডাল কাঠেৰে থিয় হৈ আছে। এই পুলটো 42 ফুট দীঘল হয়। এই পুলৰ সন্মুখত আৰু তলফালে ট্ৰেন্সপেৰেণ্ট গ্লাছ লগোৱা হৈছে। নাম্বাৰ 5, কেজ অফ ডেথ। বন্ধুসকল, এই চুইমিং পুল অষ্ট্ৰেলিয়াত আছে। ইয়াত সাধাৰণতে মানুহে ঘৰিয়ালৰ লগত খেলিব আহে। ইয়াত অহা মানুহক এটা পিঞ্জিৰাৰ ভিতৰত বন্ধ কৰি পানীৰ তলত নিয়ে। এই পিঞ্জিৰাত এবাৰত 2জন মানুহক লৈ যোৱা হয়। বহুতবাৰ ঘৰিয়ালে মানুহক দেখি বহুত খঙাল হৈ যায়, আৰু পানীৰ তলত থকা মানুহৰ কাৰণে সকলোতকৈ ভয়ৰ কথা হৈ পৰে। সাধাৰণতে মানুহে এই ভয়ৰ মজা ল'বলৈ আহে। বন্ধুসকল, ইয়াৰ ভিতৰত কোনটো চুইমিং পুলত যাব ইচ্ছা কৰিব? কমেণ্ট বক্সত নিশ্চয় জনাব। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ কৰিব। আৰু যদি আপুনি চেনেলটোত প্ৰথমবাৰ আহিছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে মই লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।